উত্তৰ পূৰ্বাঞ্চলৰ ৮খন ৰাজ্যৰ প্ৰত্যেকৰ মাটিকালি কিমান জানানে? অৰুণাচল প্ৰদেশৰ মাটিকালি হৈছে ৮৩,৭৪৩ বৰ্গ কিলোমিটাৰ, যাৰ দ্বাৰা মাটিকালি হিচাপত অৰুণাচল হৈছে উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ ৰাজ্য। ইফালে মেঘালয়ৰ মাটিকালি ২২,৪২৯ বৰ্গ কিলোমিটাৰ। ইয়াৰ পাছতে মণিপুৰ ২২,৩২৭ বৰ্গ কিলোমিটাৰ সৈতে ভাৰতৰ ভিতৰত ২৩ নং স্থানত আছে। আনহাতে অসম বৰ্তমান ১৬ নং স্থানত আছে ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ মাটিকালিৰ সৈতে। আৰু যদি চাবলৈ যাওঁ, মিজোৰামৰ ২১,০৮১ বৰ্গ কিলোমিটাৰ, নাগালেণ্ডৰ ১৬,৫৭৯ বৰ্গ কিলোমিটাৰ, ত্ৰিপুৰাৰ ১০,৪৮৬ বৰ্গ কিলোমিটাৰ আৰু শেষত ৭,০৯৬ বৰ্গ কিলোমিটাৰ সৈতে উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ সৰু ৰাজ্য হৈছে ছিকিম, যি ভাৰতৰ দ্বিতীয় আটাইতকৈ সৰু ৰাজ্য হয়। এতিয়া মাটিকালি হিচাপত ভাৰতৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু ৰাজ্য কোনখন বাৰু? যদি জানা কমেন্ট কৰি জনাবাচোন। তেন্তে আজিকে শিকিলা।